প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভালনে? আপোনালোকক দীঘলীয়া সময় মই ভিডিঅ' দিব পৰা নাই। কাৰণটো হ'ল আমাৰ মাক জীয়েক দুয়োজনীৰে গা বেয়া আছিল, লগতে আইতাৰো খুব বেছি গা বেয়া আছিল। তাৰ মাজতে সেইকাৰণে অনুষ্টুপীয়াকৈ কুহিৰ অন্নপ্ৰাশনৰ নিয়মভাগো হৈ গ'ল। মাত্ৰ নিয়মটো আৰু ভিডিঅ' অলপকৈ কৰি থোৱা আছে। আজিৰ পৰা আপোনালোকক মই যিবোৰ ভিডিঅ' কৰি থোৱা আছিলে, বহুতখিনি ভিডিঅ' কৰি থোৱা আছে, পুৰণি ভিডিঅ' আছে, সেইবোৰকে মিনি ব্লগ আকাৰেৰে আপোনালোকলৈ শ্বেয়াৰ কৰি যাম। আপোনালোকে চাই থাকিব আৰু আমাৰ চেনেলটো মৰম দিব, তেতিয়াহে আগলৈ ভিডিঅ'সমূহ বনাই যাবলৈ উৎসাহ পাম। আৰু বিশেষকৈ মোৰ ইউটিউবৰ পৰিয়াল 6শৰো অধিক হ'ল, তাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ। যেতিয়া 1K কমপ্লিট হ'ব, তেতিয়া হোম টুৰটো আপোনালোকলৈ আগবঢ়াম দেই। আৰু মাৰ মৰমৰ ফুলবোৰ দেখুৱাম আৰু বহুত কিবা কিবি দেখুৱাবলৈ আছে আপোনালোকক। যিহেতু মোক পাৰ্চনেলি মেছেজো কৰে দেখুৱাই নহয়, প্ৰস্তুত হৈ থকাই নহয়, আৰু কিবা এলাহকেই থাকি গৈছে এতিয়া ছোৱালীজনী জন্ম হোৱাৰ পিছৰ পৰা। যি কি নহওক বাৰু, এয়া অন্নপ্ৰাশনৰ দিনা কুহিৰ থালিখন এনেদৰে সজাই লোৱা হৈছে। আৰু এয়া কিতাপ পত্ৰ, মানে কিতাপ, বহী আৰু চাকি গছো এনেকৈ। এয়া হাঁহৰ মাংস, মাছ, ভাত, পায়স, দাইল। কন্যাজনীৰ ভাত খোৱা উপলক্ষে অন্নপ্ৰাশন বালিকা সেয়া মোৰ ভাইটি, মানে কুহিৰ মোমায়েক, কুহিৰ মামাকে সেয়া খুৱাই দিছে। আৰু এয়া অকল ঘৰৰ মানুহে মতা হ'ল, ঘৰৰ মানুহ কেইঘৰ আৰু কাকো মতাই নহ'ল। বিশেষকৈ আইতাৰ গা বেয়া আছিলে সেইকেইদিন বহুত বেছি, আৰু মা দেউতাৰো ইটো সিটো হৈয়ে আছে। আৰু মানে মাতিবতো সকলোকে মন যায়, কিন্তু মানে কৰোঁতা আজিকালি পাবলৈও নাই, তেনেকুৱা কাম কৰা হওক, আৰু নিজেও তেনেকৈ লাগিব নোৱাৰোঁ। সেয়া তেনেকৈ আৰু দেউতাক। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।